Hi, this is Shanu Islam. You are watching my YouTube channel Learning Tech. Learning Tech আজি আমি শিকিবলৈ আহিছো সংখ্যা প্ৰণালী বা নাম্বাৰ সিস্টেম। সংখ্যা প্ৰণালী বা নাম্বাৰ সিস্টেমত আজি আমি শিকিম অংক, স্বাভাৱিক সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যা। তো আৰম্ভ কৰিছো অংকৰ সৈতে। অংক কি? যেনেকৈ আমি কোনো শব্দ বা বাক্য লিখিবৰ কাৰণে কিছুমান চিন ব্যৱহাৰ কৰোঁ আৰু সেই চিনবোৰক কি বুলি কওঁ? লেটাৰ। ঠিক তেনেকৈ সংখ্যা লিখিবৰ কাৰণে কিছুমান চিন ব্যৱহাৰ কৰোঁ, সেই চিনবিলাকক আমি কি বুলি কওঁ? অংক। তো কোনবিলাক চিন সংখ্যা লিখিবৰ কাৰণে ব্যৱহাৰ কৰোঁ? 0 1 2 3 4 5 6 7 8 আৰু 9 আৰু এই চিনবোৰকে আমি কি বুলি কওঁ? অংক। তেনেহ'লে আমি কি পালোঁ? অংক সংখ্যা লিখিবলৈ ব্যৱহাৰ হোৱা চিহ্নবোৰক অংক বোলে। অংক 10টা, সেইবিলাক হ'ল এইকেইটা। এতিয়া নেক্সট আহিম আমি স্বাভাৱিক সংখ্যালৈ। এতিয়া যদি আমাক কিবা বস্তু গণিব লাগে, অৰ্থাৎ গণনা কৰিব লাগে, আমি কোনবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ? ধৰি লৈছোঁ কি ইয়াতে কেইটামান মাৰ্বল আছে বা আৰু মাৰ্বলবিলাক আপোনালোকক মই হিচাপ কৰি পাৰিছোঁ বা গণনা কৰি পাৰিছোঁ। আমি গণনা কেনেকৈ কৰিম? এটা কৈ লওঁ আৰু কি ক'ম? 1, তাৰপিছত এটা লওঁ 2, তাৰপিছত এটা লওঁ 3 4 5 6 এনেকৈ আহিব। গতিকে আমি গণনাত কেতিয়াও 0ৰ পৰা আৰম্ভ নকৰোঁ, আমি গণনা সদায় 1ৰ পৰা আৰম্ভ কৰোঁ। আৰু এনেকৈ গণনাত যিবিলাক সংখ্যা ব্যৱহাৰ কৰিলোঁ এইবিলাককে আমি ক'ম কি? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা গণনাত ব্যৱহাৰ হোৱা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। যেনে 1 2 3 4 5 6 7 এনেকৈ গৈ থাকিব অসীমলৈকে। তেনেহ'লে এতিয়া যদি কোৱা হয় আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কিমান, তেনেহ'লে সেইটো হ'ব কি? 1। আৰু যদি কোৱা হয় আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা, আমি ক'ব নোৱাৰিম। কাৰণ কি? যিমান ডাঙৰ স্বাভাৱিক সংখ্যা নকওঁ কিয় তাতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আছে। আৰু ইহঁতৰ যদি ক্ৰমটো চাওঁ, ধৰি লৈছোঁ কি 1 আছে, 1ৰ পিছৰ সংখ্যাটো কিমান? স্বাভাৱিক সংখ্যাটো। তেনেহ'লে 1ৰ লগত যদি 1 যোগ কৰোঁ, ইয়াৰ পিছৰ সংখ্যাটো আমি পাই যাম 2। এতিয়া 2ৰ লগত যদি 1 প্লাছ কৰোঁ পাওঁ আমি 3, 3ৰ লগত 1 প্লাছ কৰিলে পাওঁ 4। অৰ্থাৎ স্বাভাৱিক সংখ্যাবিলাক ক্ৰমবিলাক কেনেকৈ আহে? 1 যোগ হৈ আহে। এতিয়া আমি পালোঁ কি? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাবিলাকক আকৌ দুটা ভাগ কৰিব পাৰিম আমি। সেইবিলাক হ'ল কি? যুগ্ম, অযুগ্ম। তো আমি এতিয়া আগবাঢ়ো যুগ্ম অযুগ্মলৈ। এতিয়া ধৰি লৈছোঁ আপোনালোকক মই কেইটামান মাৰ্বল দিছোঁ আৰু মাৰ্বল দিয়াৰ পিছত কৈছোঁ কি ইয়াৰ পৰা দুটাকৈ লোৱা আৰু হিচাপ কৰা। তো আমি দুটা ল'ম আৰু কি ক'ম? 1 জোৰ 2 জোৰ 3 জোৰ 4 জোৰ 5 জোৰ এনেকৈ আমি গণনা কৰিম। আৰু এনেকৈ গণনা কৰোঁতে যদি শেষৰ বাৰ দুটাই ল'ব পাৰোঁ মাৰ্বল, তেনেহ'লে টোটেল নাম্বাৰ অফ মাৰ্বল যুগ্ম হ'ব। ধৰি লৈছোঁ 10টা যদি মাৰ্বল থাকে, তেনেহ'লে দুটা দুটাকৈ লৈ গ'লে শেষৰ বাৰতো আমি কি? দুটা মাৰ্বল পাম। তেনেহ'লে 10 কি হ'ব? যুগ্ম। আৰু যদি শেষৰ বাৰ এটা ৰৈ যায়, ধৰি লৈছোঁ কি 11টা মাৰ্বল লৈছোঁ, দুটা দুটাকৈ লৈ গ'লে শেষত আমাৰ এটা ৰৈ যাব, তেনেহ'লে তাৰ জ্বৰ নাই, এটা ছিংগেল থাকিল, তেনেহ'লে এই কি হ'ব? অযুগ্ম সংখ্যা। তেনেহ'লে আমি কি পালোঁ? যুগ্ম সংখ্যা। 2ৰে বিভাজ্য সংখ্যাবোৰক যুগ্ম সংখ্যা বোলে। যেনে 2 4 6 8 10 এনেকৈ অসীমলৈকে গৈ থাকিব। এতিয়া যদি কোৱা হয় আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কিমান, সেইটো কি ক'ম? 2। আৰু আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা কিমান ক'ব নোৱাৰোঁ, কাৰণ ইয়াত শেষ নাই। তেনে এতিয়া আমি পঢ়িব লাগিলে বা লিখিব লাগিলে তেতিয়া আমি এনেকৈ নকওঁ জোৰা সংখ্যা বেজোৰা সংখ্যা, আমি ক'ম কি? 2ৰে বিভাজ্য সংখ্যাবোৰক যুগ্ম সংখ্যা বোলে। তেনে অযুগ্ম সংখ্যা কোনবিলাক হ'ব? যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ বা হৰণ কৰিলে বাকী ৰৈ যায়, সেইবোৰ সংখ্যাক আমি কি? অযুগ্ম সংখ্যা বুলি কওঁ। তেনে স্বাভাৱিক সংখ্যা যিবিলাক পাইছিলোঁ তাৰে ভিতৰত প্ৰথমত আহিছিল 1ক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, সেইকাৰণে 1 কি হ'ব? অযুগ্ম সংখ্যা। তাৰপিছত আহিব 2ৰে হৰণ কৰিব পাৰোঁ, সেইকাৰণে 2 কি হ'ব? অযুগ্ম নহয়, যুগ্ম হ'ব। তাৰপিছত আহিব 3ক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, এনেকৈ। তাৰপিছত আহিব 5, তাৰপিছত আহিব 7, তাৰপিছত আহিব কি? 9 এনেকৈ আহিয়ে থাকিব। তেনেহ'লে আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কিমান? কি ক'ব লাগিব? 1। আৰু আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা আমি ক'ব নোৱাৰোঁ, কাৰণ অযুগ্ম সংখ্যা শেষ নাই। ইয়াৰ পিছত আমি পাম মৌলিক সংখ্যা। মৌলিক সংখ্যা কোনবিলাক? যে যিবোৰ সংখ্যাক আমি বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰোঁ, অকল 1 আৰু সেই সংখ্যাটোহে হৰণ কৰিব পাৰোঁ, সেইবোৰ সংখ্যাক আমি কি বুলি ক'ম? মৌলিক সংখ্যা
বা আমি এনেকৈও ক'ব পাৰোঁ যে জীৱৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এক আৰু সেই সংখ্যাটো নিজে। তো জীৱৰ সংখ্যাৰে হৰণ যায় সেইকেইটাকে আমি কি বুলি কওঁ, উৎপাদক বুলি কওঁ। তো জীৱৰ সংখ্যাক এক আৰু সেই সংখ্যাটোৰে হৰণ যাব, সেই সংখ্যাটোৰ উৎপাদক কি হ'ব, অবভিয়াছলি এক আৰু সেই সংখ্যাটো নিজে। তেনেহ'লে আমি এতিয়া চাওঁ মৌলিক সংখ্যা। জীৱৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এক আৰু সেই সংখ্যাটো নিজে, তাক মৌলিক সংখ্যা বোলে। যেনে আমি স্বাভাৱিক সংখ্যাবিলাকত প্ৰথম পাইছোঁ এক, একৰ যদি উৎপাদক উলিয়াব যাওঁ, একৰ এক গুণ এক, ইয়াৰ বাহিৰে বেলেগ একো নাপাওঁ। তেনেহ'লে একৰ উৎপাদক মাত্ৰ এটাহে, সেইটো কি ওৱান। একক আমি অকল একেৰেহে হৰণ কৰিব পাৰোঁ, গতিকে ওৱানৰ উৎপাদক এটা। এটা হ'লে ই মৌলিক, এটা উৎপাদক হ'লে ই মৌলিক সংখ্যা নহয়, কাৰণ মৌলিক সংখ্যা হ'ব লাগিলে কি হ'ব লাগিব, দুটা উৎপাদক থাকিব লাগিব, দুটাতকৈ বেছি থাকিলেও নহ'ব, দুটাতকৈ কম থাকিলেও নহ'ব। ওৱানৰ মাত্ৰ এটা উৎপাদক, গতিকে ই মৌলিক নহয়। তাৰপিছত আহিব কি দুই, দুইৰ যদি চাওঁ, দুইৰ এক গুণ দুই, গতিকে দুইৰ উৎপাদক আমি দুটা পাম, এক আৰু দুই, অৰ্থাৎ এক আৰু সেই সংখ্যাটো নিজে, গতিকে দুই কি হ'ব, মৌলিক সংখ্যা হ'ব। তিনি ল'লে ইয়াক আমি লিখিব পাৰোঁ তিনিৰ গুণ তিনি, ইয়াৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে আমি তিনি হৰণ কৰিব নোৱাৰোঁ। তো উৎপাদক কেইটা পালোঁ, দুটা, এক আৰু সেই সংখ্যাটো নিজে, গতিকে তিনি হ'ব মৌলিক সংখ্যা। যদি চাৰি লওঁ, চাৰিৰ এক গুণ চাৰি, লগতে পাম আমি দুই দুগুণ চাৰি, তেনেহ'লে চাৰিৰ উৎপাদক কি, এক আৰু সেই সংখ্যাটোৰ লগতে দুইৰে হৰণ যায়, গতিকে চাৰিৰ উৎপাদক দুটাতকৈ বেছি পালোঁ, তিনিটা পালোঁ, গতিকে চাৰি মৌলিক নহয়, কি হ'ব সি যৌগিক। চাৰিৰ পিছত কি আহিব, পাঁচ, পাঁচৰ আমি দুটা উৎপাদক পাম, এক আৰু পাঁচ, তেনেকৈ পাম সাত, তাৰপিছত পাম কি ন। যদি লওঁ, নক আমি এক আৰু নৰ বাহিৰে তিনিৰে হৰণ কৰিব পাৰোঁ, সেইকাৰণে সি মৌলিক নহয়, যৌগিক। 10 নহ'ব, 11 হ'ব, 11ৰ পিছত 13 পাম, এনেকৈ পাই থাকিম। তো এইখিনি হ'ল আমাৰ মৌলিক সংখ্যা। ইয়াৰ পিছত আহিব কি যৌগিক সংখ্যা। যৌগিক সংখ্যা কোনবিলাক, যে জীৱৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, সেইবোৰক আমি যৌগিক সংখ্যা বুলি কওঁ। তেনেহ'লে কি পালোঁ, যৌগিক সংখ্যা জীৱৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, তাক যৌগিক সংখ্যা বোলে। এতিয়া স্বাভাৱিক সংখ্যা প্ৰথম পাইছোঁ ওৱান, ওৱানৰ কি পালোঁ, উৎপাদক এটা, দুটাও নহয় এটা, গতিকে ই যৌগিক নহয়, যৌগিক হ'ব লাগিব, দুটাতকৈ বেছি হ'ব লাগিব। দুই, তিনি, দুটা দুটা আছে, চাৰিৰ তিনিটা উৎপাদক, গতিকে ই যৌগিক হ'ব। চাৰিৰ পিছত আহিব ছয়, ছয় এক আৰু ছয়ৰ বাহিৰে দুই আৰু তিনিও পাম উৎপাদক, অৰ্থাৎ দুই আৰু তিনিৰে ছয় হৰণ যায়, গতিকে কি হ'ব, ছয় যৌগিক হ'ব। ছয়ৰ পিছত 8, 9, 10, 12, এনেকৈ এইবিলাক হ'ব আমাৰ কি যৌগিক সংখ্যা। ইয়াৰ পিছত পাওঁ আমি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কি হয়, ধৰি লৈছোঁ মই বজাৰত গৈছোঁ, আৰু বজাৰত গৈ দোকানীক কৈছোঁ কি মোক শূন্য দিয়া আৰু স্বাভাৱিক সংখ্যা দিয়া। তো দোকানীয়ে কি কৰিছে, এটা পলিথিনত শূন্য ভৰাই দিছে আৰু এটা পলিথিনত কি স্বাভাৱিক সংখ্যাবিলাক গোটেইখিনি ভৰাই দিছে। মই লৈ কেনে মোৰ মনাত ভৰাই লৈ আহি আছোঁ। এতিয়া কোনোবা যদি সোধে ছাৰ বেগত কি আছে, মই এনেকৈ নকওঁ শূন্য আছে, 1 আছে, 2 আছে, 3 আছে বা স্বাভাৱিক সংখ্যা আছে, এনেকৈ নকওঁ। মই ডাইৰেক্ট ক'ম কি ইয়াতে পূৰ্ণ সংখ্যা আছে। তাৰমানে কি হ'ল, শূন্য আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে আমি কি বুলি কওঁ, পূৰ্ণ সংখ্যা। তেনেহ'লে আমি কি পালোঁ, পূৰ্ণ সংখ্যা, শূন্যক লৈ আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। তো শূন্য লিখিলোঁ, ইয়াৰ পিছত স্বাভাৱিক সংখ্যাবিলাক আমি লিখি যাম 1, 2, 3, 4, 5, এনেকৈ আহি থাকিব। তেনেহ'লে ইয়াৰ পৰা আমি কি পালোঁ, আটাইতকৈ সৰু যদি পূৰ্ণ সংখ্যা সোধা হয় যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কিমান, তেনেহ'লে এইটো আহিব কি 0। এতিয়া আকৌ যদি এনেকৈ কোৱা হয় যে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয়নে, যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে, তো আমি কি দেখা পাওঁ, ইয়াতে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ লগত আছে নে নাই, আছে। তেনেহ'লে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়। কিন্তু এতিয়া যদি আকৌ কোৱেশ্চন কৰা হয় আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে, তো এইবিলাক হয় পূৰ্ণ সংখ্যা। ইয়াৰ আটাইবিলাকে স্বাভাৱিক সংখ্যা হয় নেকি, নহয় শূন্যটো, গতিকে এইটো কি হ'ব যে আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। তাৰপিছত আহিছোঁ অখণ্ড সংখ্যালৈ। অখণ্ড সংখ্যা, ইয়াতে অখণ্ড বুলি ক'লে আমি কি বুজি পাওঁ, যিটো খণ্ড নহয়। এতিয়া মই যদি সুধোঁ মোৰ হাতত কিমানটা মাৰ্কাৰ আছে, তো এনচাৰ আহিব কি এটা। ইয়াতে ভাঙা চিঙা আছে নেকি, অবভিয়াছলি নাই। যদি মই এইটো এনেকৈ ভাঙি দিওঁ, এতিয়া যদি কাৰোবাক সোধোঁ যে মোৰ লগত কেইটা কলম আছে, আমি এটা দুটা এইবিলাক ক'ব নোৱাৰোঁ,
কাৰণ ইয়াতে এটা টুকুৰাহে আছে সম্পূৰ্ণ কলম নাই তো অখণ্ড সংখ্যাকে কি বুজাব সদায় এনেকুৱা ধৰণৰ গোটা বস্তুহে বুজাব অৰ্থাৎ যিমান গোটা বস্তু আছে গোটা বস্তু বুজাবৰ কাৰণে আমি কি কৰো অখণ্ড সংখ্যা ব্যৱহাৰ কৰো অখণ্ড সংখ্যা কেতিয়া আমাৰ ভাঙা চিঙা বস্তুক অখণ্ড সংখ্যাৰে নুবুজাও এটো অৰ্থটো হল এনেকুৱা এতিয়া কোনবিলাকক আমি অখণ্ড সংখ্যা বুলি কম আমি পূৰ্ণ সংখ্যা পালো পূৰ্ণ সংখ্যাৰ লগত যদি স্বাভাৱিক সংখ্যা যিমান আছে আটাইবিলাকৰ আগত মাইনাস চিন দিয়া হয় দি কেনে একলগ কৰা হয় একলগ কৰিলে যি এটা নতুন গড় পাম সেই নতুন গড়টোক একেলগে কি বুলি কোৱা হ'ব অখণ্ড সংখ্যা কোনবিলাক যে পূৰ্ণ সংখ্যা আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাৰ আগত ঋণাত্মক চিন বহুৱাই পোৱা সংখ্যাবোৰক একেলগে অখণ্ড সংখ্যা বোলে যেনে মই প্ৰথমত কি লম পূৰ্ণ সংখ্যাবিলাক লম পূৰ্ণ সংখ্যাবিলাক আছিল 0 1 2 3 4 5 এনেকে অসীমলৈকে এতিয়া ইয়াৰ লগত ল'ব লাগে কি স্বাভাৱিক সংখ্যা যিমান আছে সেইবিলাকৰ আগত মাইনাস চিন দি কেনে তো স্বাভাৱিক সংখ্যা প্ৰথমত আছিল কি 1 তাৰ আগত মাইনাস চিন দিলো তাৰপিছত কি 2 তাৰ আগত মাইনাস চিন 3 তাৰ আগত মাইনাস চিন এনেকে ইফালে অসীমলৈকে পাম তো এইকেইটা যি এটা নতুন গড় পালো এই নতুন গড়টোক একেলগে আমি কি বুলি কম অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা কি সদায় গোটা বস্তু বুজায় এতিয়া ভাঙা চিঙা বস্তু যিবিলাক আছে সেইবিলাক বুজাবৰ কাৰণে আমি কোনবিলাক সংখ্যা ব্যৱহাৰ কৰো সেইবিলাক হয় কি ভগ্নাংশ পাইছো ভগ্নাংশ সদায় ভাঙা চিঙা বস্তু বুজায় আৰু দশমিক সংখ্যা যিবিলাক আছে দশমিক সংখ্যাবিলাকে সদায় ভাঙা চিঙা বস্তু বুজায় তো ইয়াৰ পিছত আগবাৰে আমি পৰিমেয় সংখ্যা সদায় গোটা বস্তু আৰু ভাঙা চিঙা বস্তু গোটেইখিনিকে বুজাব তো কাক বলে কি বস্তু জানি লও পৰিমেয় সংখ্যা কোনবিলাক জীৱৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি যত p/q অখণ্ড সংখ্যা আৰু q ডাছ নট ইকুৱেল টু 0 তাক পৰিমেয় সংখ্যা বলে ইয়াতে আমাৰ তিনিটা কন্ডিশন আছে প্ৰথম কন্ডিশন হল কি ই p/q আৰ্হিত হ'ব লাগিব এতিয়া p/q আৰ্হি মানে কি p/q আৰ্হি মানে ইয়াতে ওপৰত এটা সংখ্যা থাকিব তলত এটা সংখ্যা থাকিব আৰু এনেকে লিখিলে এটুক আমি কি বুলি কওঁ ভগ্নাংশ বুলি কওঁ তো p/q আৰ্হি মানে ই ভগ্নাংশ আৰ্হিত থাকিব লাগিব যত এটা লব থাকিব আৰু এটা কি হৰ থাকিব p2 লব আৰু q2 কি হৰ তো এক নম্বৰ কন্ডিশনটো গল আমাৰ p/q আৰ্হি দুই নম্বৰ কন্ডিশনটো কি আহিব যে p আৰু q ঠাইত যি দুটা সংখ্যা আছে ইয়াতে p ঠাইত আছে 3 q ঠাইত আছে 5 তো এই দুটা সংখ্যা অখণ্ড সংখ্যা হয় না নাই তো দুই নম্বৰ কন্ডিশন হল আমাৰ কি p আৰু q ঠাইত থকা সংখ্যা দুটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু 3 নম্বৰ কন্ডিশনটো হল কি যেহেতু 0 এটা অখণ্ড সংখ্যা তো q ঠাইত 0 আহিব পাৰে কিন্তু তাতে বাধা দিয়া আছে কি q ঠাইত 0 আহিব নোৱাৰিব তো এই তিনিটা কন্ডিশন আমাৰ ফুলফিল হলে তেতিয়া তাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা তো যিকোনো p/q আৰ্হিৰ সংখ্যাকে আমি পৰিমেয় বুলি নকওঁ তাতে কি হ'ব লাগিব p আৰু q ঠাইত থকা সংখ্যা দুটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু q ঠাইত 0 আহিব নালাগিব যেনে 3/5 লৈছো এটো এটা সংখ্যা আৰু ই p/q আৰ্হিত আছে কাৰণ p ঠাইত আছে 3 আৰু q ঠাইত আছে 5 তো p/q আৰ্হি পাই গলো এতিয়া p আৰু q ঠাইত থকা সংখ্যা দুটা অখণ্ড সংখ্যা হয় না নাই 3 আৰু 5 আমি অখণ্ড সংখ্যাত পাইছো এতিয়া হল কি দুই নম্বৰ কন্ডিশন মানি লল 3 নম্বৰ কন্ডিশন q ঠাইত 0 আহা নাই গতিকে 3 নম্বৰ কন্ডিশন মানি লৈছে গতিকে ই কি হ'ব পৰিমেয় হ'ব নেক্সট যদি মই 7 ল 7 লিখিলে ই p/q আৰ্হিত আছে নেকি আমি দেখা পাই আছো p/q আৰ্হিত নাই কিন্তু প্ৰকাশ আমি কৰিব পাৰো কেনেকৈ 7/1 কাৰণ যিকোনো সংখ্যাৰ হৰ নাথাকিলে হৰ থাকে 1 তো এতিয়া হৈ গল এটো p/q p ঠাইত 7 q ঠাইত 1 আৰু এই দুটা অখণ্ড সংখ্যা হয় দুই নম্বৰ কন্ডিশনটো মানি লল 3 নম্বৰ কন্ডিশন q ঠাইত 0 আহা নাই গতিকে ই এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব এতিয়া √3/7 এটো কি আমাৰ p/q আৰ্হিত আছে কিন্তু p আৰু q ঠাইত থকা সংখ্যা দুটা সোৱা p ঠাইত আছে √3 q ঠাইত আছে 7 এটো তো অখণ্ড সংখ্যা হয় কিন্তু √3 তো অখণ্ড সংখ্যা হয় না নাই √3 যদি আমি ভগ্নাংশ দশমিকত লও ইয়াৰ মান উলিয়াও 1.73 এনেকে কিবা কিবি পাম √3 মান 1.73 এনেকে ডট কিবা কি পাম আৰু তো ইয়াৰ অৰ্থটো কি
√3 ৰ মানটো দশমিকত আহিছে দশমিকত আহা মানে কি ই ভাঙা চিঙা বস্তু বুজাইছে ই অখণ্ড সংখ্যা তেনেহলে নহয় তেনেহলে যদি p অখণ্ড সংখ্যা নহয় তেনেহলে ই পৰিমেয় নহব নেক্সট যদি আমি এটো উদাহৰণলৈ আহো √16/9 ইয়াতে √16 ৰ ভ্যালু কিমান হ'ব যেহেতু আমাৰ 16 পূৰ্ণবৰ্গ সংখ্যা ইয়াক লিখিব পাৰিম 4 স্কয়াৰ আৰু স্কয়াৰ আৰু স্কয়াৰ ৰুট হৈ কেনসেল হয় কিমান হয় 4 হয় তেহলে p ঠাইত আমি পালো √16 মানে 4 কিউব ঠাইত পালো আমি কি 9 তেহলে এই দুয়োটাই অখণ্ড সংখ্যা আৰু কিউব ঠাইত 0 আহা নাই তিনিটা কন্ডিশন মানি লৈছে গতিকে ই কি হ'ব পৰিমেয় সংখ্যা হ'ব দুই নম্বৰ যদি দশমিকত আহে তেনেহলে কেনেকুৱা হ'ব চাব লাগিব কি সেই দশমিক সংখ্যাটো শেষ পাইছে না নাই ইয়াতে যদি চাও আমি 7.109 আৰু একো নাই দশমিক বিস্তৃতি শেষ পাইছে তেহলে ই আমাৰ পৰিমেয় হ'ব এইটো যদি চাও ইয়াৰ দশমিক বিস্তৃতি শেষ পোৱা নাই ডট ডট দিয়া আছে মানে শেষ পোৱা নাই অৰ্থাৎ ইয়াক আমি পৌনঃপুনিকত প্ৰকাশ কৰিব পাৰো এটো নিৰৱধি সংখ্যা আৰু নিৰৱধি সংখ্যা যদি দশমিকত শেষ না পায় তেনে তাক পৌনঃপুনিক বুলি কোৱা হয় আৰু পৌনঃপুনিক বিলাকক কি হয় পৰিমেয় সংখ্যা হয় কিন্তু যদি এইটো সংখ্যালৈ মন কৰো ইয়াত এটো দশমিক সংখ্যা আৰু দশমিক বিস্তৃতি শেষ পোৱা নাই আৰু ই ৰিপিটও হোৱা নাই অৰ্থাৎ পৌনঃপুনিক নহয় ইয়াতে 01 আহিছে তাৰপিছত 001 আহিছে কোনো এটা অংক ৰিপিট বা অংকৰ থুব এটা ৰিপিট হোৱা নাই গতিকে ই কি হ'ব অপৰিমেয় তেনে এতিয়া আমি মনত ৰাখিব লাগিব কি যদি কোন সংখ্যাত ৰুট থাকে আৰু ৰুটৰ ভিতৰত থকা সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয় তেনেহলে হি পৰিমেয় আৰু যদি পূৰ্ণবৰ্গ সংখ্যা নহয় তেনেহলে অপৰিমেয় আৰু দশমিকৰ ক্ষেত্ৰত আহিলে কি দশমিক বিস্তৃতি শেষ পালে পৰিমেয় দশমিক বিস্তৃতি শেষ না পালে যদি এটা অংক ৰিপিট হয় বা অংকৰ থুব এটা ৰিপিট হয় তেনেহলে হি পৰিমেয় আৰু যদি কি দশমিক বিস্তৃতি শেষ পোৱা নাই আৰু কোনো অংকৰ ৰিপিট হোৱা নাই বা কোনো অংকৰ থুব এটা ৰিপিট হোৱা নাই তেনেহলে হি হ'ব অপৰিমেয় তো আমি ইয়াৰ পৰা আমি পৰিমেয় অপৰিমেয় চিনাক্ত কৰিব পাৰিম এতিয়া আহো নেক্সট বাস্তৱ সংখ্যা কি এতিয়া আকৌ ধৰি লৈছো আমি বজাৰত গৈছো বজাৰত গৈ কিনে দোকানত কৈছো যে মোক কি লাগে এটা পলিথিনত পৰিমেয় সংখ্যা লাগে আৰু এটা পলিথিনত অপৰিমেয় সংখ্যা লাগে তো সেই দুটা পলিথিন লৈ মোৰ মনাত বা বেগত ভৰাই লৈছো এতিয়া যদি কোনবা খুদে সাত বেগত কি আছে মই কি কম পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আছে এইবিলাক কব না ডাইৰেক্ট কম বাস্তৱ সংখ্যা আছে তেনেহলে আমি কি বলো যে বাস্তৱ সংখ্যা কোনবিলাক পৰিমেয় আৰু অপৰিমেয় সংখ্যা আটাইবোৰক একেলগে বাস্তৱ সংখ্যা বলে তাহলে বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় আটাইবোৰ সংখ্যাক একেলগে বাস্তৱ সংখ্যা বলে তেনেহলে এতিয়া যদি কোৱা হয় যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় না তেনেহলে আমি কম কি আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় আটাইবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় আটাইবোৰ অখণ্ড সংখ্যা পৰিমেয় হয় আটাইবোৰ পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা কিন্তু এতিয়া যদি উল্টাকে কোৱা হয় আটাইবোৰ বাস্তৱ সংখ্যা পৰিমেয় হ'ব নে নহয় আটাইবোৰ পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হ'ব নে নহয় আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হ'ব নে নহয় আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নে নহয় বন্ধুসকল আজিলৈ ইমানতে সামৰিছো যদি মোৰ ভিডিওটো ভাল লাগিছে তেনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শেয়াৰ কৰক বেলেগ এটা ভিডিওৰ মাজেৰে আকৌ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈ বাই বাই টেক কেয়াৰ